নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ একচুৱেলি মোৰ বহুত টেনশ্যন একদম বহুত বেছি নহয় আৰু জাষ্ট অলপমান আৰু মই প্ৰথমতে ভাবিছিলোঁ যে ভিডিঅ'জ বনোৱাটো মানে ইউটিউবত আৰু তো বহুত সাধাৰণ কাম হয় ভিডিঅ'জবিলাক বনাই মেলি আপলোড কৰি দিয়ে তো তাৰ ভিতৰত যে ইমান কাম থাকে মই জনা নাছিলোঁ মানে কি আৰু এতিয়া থাম্বনেইল লগোৱা আৰু এডিট কৰা কাটিং কৰা কিমান কি প্ৰচেছ থাকে তো মই সিমানখিনি জনা নাছিলোঁ গম পোৱা নাছিলোঁ তো নিজে এতিয়া বনাই মেলিহে গম পাইছোঁ মানে যে বহুতখিনি কাম থাকে চ' নতুনকৈ ট্ৰাই কৰিছোঁ আৰু চ' আপোনালোকে আশীৰ্বাদ কৰিব আৰু যেনেকৈ হ'লেও চ' সেয়াই আৰু যেতিয়ালৈকে মই এক্সপাৰ্ট ডিছাৰ্চ বাৰ হৈ নাযাওঁ তেতিয়ালৈকে ভিমবাৰ নহয় একচুৱেলি যেতিয়ালৈকে এক্সপাৰ্ট হৈ নাযাওঁ আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকিব আৰু ইমানটোতো এক্সপাৰ্ট হ'ব নোৱাৰোঁ কিন্তু মানে অলপ চলপমান আৰু যাতে আগুৱাই যাব পাৰোঁ চ' আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে ক'বচোন মানে কেনেকৈ ভিডিঅ' বনাব পাৰি তো ইমানো ভাল নহৈছে মই গম পাওঁ জাষ্ট ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ন তো আগতে তেনেকৈ বনোৱা নাই চ' সেয়াই আৰু কি ক'ম আৰু এয়া মোৰ এফুটীয়া হাই কৈ দিয়া হাই মোৰ ইহঁতৰ কাৰণে একদম সময় পোৱা নহয় অলপ চলপ সময় পাইছোঁ যি এনেই আৰু চেষ্টা কৰি চাইছোঁ কি হয় কি নহয় ন হয়নে এই নামটো একচুৱেলি এফুটীয়া নহয় জাষ্ট ধেমালিত মাতো অকণমান হয় ন চ' ইমান কান্দে ইমান আমনি কৰি দিয়ে ৰাতি শুব নিদিয়ে দিনতো শুব নিদিয়ে মই যেতিয়া শুওঁ তাই সৰসৰাই উঠি যায় একদম মানে ইমানেই আমনি কৰে পূৰা কান্দি 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 বেহুচ হৈ যায় একদম এই পূৰা খঙাই আছে ন খঙাই কৰি থাকে অনবৰতে আৰু চিন্তাত থাকে মই অনবৰত চিন্তাই কৰি থাকোঁ মোৰ কিমান চিন্তা মোৰ কিমান দুখ অনবৰত চিন্তাই কৰি থাকোঁ এই এতিয়া 2 মাহ হৈছে ন এই নামটো এফুটীয়া নহয় দেই ধেমালিতহে মাতো এই নামটো প্ৰবাহিতা হয় প্ৰবাহিতা শইকীয়া ন চ' আৰু এজনী আছে তাই দুফুটীয়া তাই 8তকৈ ডাঙৰ তো তাই আৰু খটাখুৰ তো তাইক দেখাম কেতিয়াবা তো তাই এতিয়া বৰ্তমান স্কুল গৈছে চ' তাইকো দেখাম কেতিয়াবা সময় সুযোগ পালে আৰু কি ক'ম আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় দেন লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আৰু নতুন ভিডিঅ'জবিলাক চাই থাকিব পাৰিব আৰু মোৰ এই এফুটীয়াক চাই থাকিব পাৰিব যদি মোৰ এফুটীয়া খঙালিক ভাল পায় চাবলৈ দেই ঠিক আছে হ'ব